हेलो एवरीवन সকলোকে আসামিজ ৰেচিপি চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি আনিছো। ৰেচিপিটো হৈছে টেঙামৰাৰ সৈতে মাছৰ পিটিকা। আহকচোন ৰেচিপিটোত কি লাগে চাও। এনেকুৱা সৰু মাছ মই 15টা মান লৈছো। মই বলিয়ৰা মাছ লৈছো, আপোনালোকে যিকোনো মাছ ললেই হ'ল। বিলাহী এটা লৈছো, নহৰু 9 ফুটা আৰু আদা এটুকুৰ লৈছো। টেঙামৰা পাত 10টা মান লৈছো, এনেদৰে ভালদৰে ধুই লৈছো আৰু 3টা মান জলকীয়া লৈছো। মিঠাতেল 4 চামুচ ব্যৱহাৰ কৰিছো, 1 চামুচ হালধি আৰু 1 চামুচ নিমখ ব্যৱহাৰ কৰিছো। প্ৰথমতে এখন কলপাত এনেদৰে ধুই জুইত পুৰি অলপ তেল সানি লৈছো যাতে কলপাতখন সহজে ফাটি নাযায়। তেলখিনি মিলোৱাৰ পিছত ভিডিঅ'টোত দেখুৱাৰ ধৰণে সকলোবোৰ ইনগ্ৰেডিয়েন্ট এটা এটাকৈ দি গৈছো। এইখিনি আমি ভাপত সিজাব লাগিব। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ হয় আৰু খাবলৈও বহুত টেষ্টি হয়। নিমখ প্ৰায় 1 চামুচৰ সমান ব্যৱহাৰ কৰিছো আৰু হালধিও 1 চামুচ দিছো। গতিকে পৰিমাণ অনুসৰি নিমখ হালধিটো কম বেছি কৰিব পাৰিব। এতিয়া কলপাতখন মেৰিয়াই পেলাই বান্ধি পেলাব। মই কেনেদৰে মেৰিয়াই বান্ধিছো ভিডিঅ'টোত দেখুওৱা হৈছে। এতিয়া এখন পেন জুইত বহাই ল'ব আৰু কলপাতৰ টোপোলাটো পেনখনতে দি দিবলৈ দিব। সিজিবৰ বাবে মই ঢাকোনখন প্ৰায় 10 মিনিট মান এনেকৈ মাৰি থৈছো। 10 মিনিটৰ পিছত আমাৰ টোপোলাটো এনেদৰে প্লেটখনত মই লৈ লৈছো। এয়া দেখিছে গোটেইখিনি আমাৰ সিজি উঠিছে। এতিয়া এখন চামুচৰ সহায়ত সকলোবোৰ মিলাই ভালদৰে গুৰি কৰি পেলাব। এয়া গুৰি হৈ উঠিছেই। এনেদৰে গুৰি হোৱাৰ পিছত মই 3 চামুচ মান মিঠাতেল দি দিছো আৰু মিঠাতেলখিনিও ভালদৰে মিলাই দিছো। এইটোৱেই আছিল আজিৰ ৰেচিপি। আপোনালোকে ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত টেষ্টি হয়। ৰেচিপিটো ভাল পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।